আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এটা বহুত বেছি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ পৰা, যিহেতু এতিয়া বাৰিষা কাল আৰু বাৰিষা কালত গমেই পায় সকলো খেতি পথাৰতে ব্যস্ত থাকে। আৰু এয়া হৈছে মোৰ নিজৰ ঘৰৰ মানে মাৰ ঘৰৰ পথাৰৰ দৃশ্য। এইফালে কঠীয়া তুলি আছে আৰু এইফালে মানে আনটোফালে কঠীয়া ৰুই আছে। কিমান বেছি ভাল লগা হ'ব পাৰে এই পৰিৱেশটো ভাবি চাওকচোন। মই হ'লে বহুত বেছি উপভোগ কৰোঁ আৰু অদিতিকো মই কৈ আছোঁ আৰু মানে বুজাই আছোঁ যে এয়া ধান খেতি কৰিছে, তাই শুনি ভাল পাইছে। ইমান বেছি গৰম পৰিছে এইকেইদিন, গতিকে ভাবিলোঁ এটা মানে গৰমত খাব পৰা দাইলৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু নতুনকৈ অহাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে এয়া কেৰাহী এটাত মই মচুৰ দাইল লৈছোঁ। আপোনালোকে যিকোনো দাইল ল'ব পাৰে। একচুৱেলি মই যিহেতু আজি কোমলীয়া ঔটেঙাৰে বনাম, গতিকে মচুৰ দাইলটো খাবলৈ বেছি ভাল লাগে। সেইটো কাৰণে মই এয়া মচুৰ দাইল বহাই দিছোঁ আৰু লগতে নিমখ দি দিছোঁ। আৰু আনটোফালে মই ঔটেঙাখিনি সৰু সৰুকৈ কাটি লৈছোঁ। যিহেতু এতিয়া ঔটেঙাবিলাক মানে লাগিব ধৰিছে লগা সময়, গতিকে বহুত বেছি কুমলীয়া হৈ থাকে, খাবলৈ ভাল লাগে এনেকৈ দাইলত দি পেলাই। যদি আপোনালোকে খোৱা নাই এবাৰ খাই চাবচোন, সঁচাকৈ বহুত বেছি ভাল লাগে। মই একেলগে 3-4টামান ঔটেঙা দি দিছোঁ আৰু এয়া চাওক উতলিব ধৰিছে, মানে দাইলখিনি সিজিছে। আৰু যিহেতু ঔটেঙাখিনিও কুমলীয়াই হয়, গতিকে সিজিবলৈ বহুত বেছি এটা টাইম নালাগে। 80% হৈ গৈছে আৰু অকণমান উতলিব লাগিব। তো এই উতলি থকাৰ মাজতে মই 1 চামুচ হালধি দি দিম। এয়া হালধি দিছোঁ আৰু হালধিখিনি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ আকৌ মই অকণমান সময় উতলিব দিম। বহুত বেছি মানে ভাল লাগে গৰমত খাবলৈ। গতিকে বনাইছোঁ যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। যদি খোৱা নাই এবাৰ নিশ্চয়কৈ ট্ৰাই কৰিব, বহুত বেছি ভাল লাগে। দাইলখিনি হৈ যোৱাৰ পিছত এতিয়া মই এইখিনি চম্ভাৰা মাৰি দিম। আৰু তেল মাৰি দিলে খাবলৈ ভাল লাগে ন। ইচ্ছা কৰিলে বইল কৰিও ৰাখিব পাৰে। এয়া মই মিঠাতেল দি দিছোঁ। বইল কৰা তেলৰ কেৰাহীটোতে মই এইখিনি তেল মাৰি দিম। পিঁয়াজ, জলকীয়া, পাঁচফোৰণ দি দিছোঁ আৰু এইখিনি ভজা হোৱাৰ পিছত মই দাইলখিনি তেল মাৰি দিম। দেউতাৰ মানে এইখন দাইল খুব বেছি প্ৰিয় আৰু দেউতাই ক'লে আজি মানে ময়ে বনালোঁ, মোক বনাব দিলে। আৰু এয়া তেল মাৰি দিয়াৰ পিছত উতলিব দিম। উতলাৰ পিছত মই এয়া দাইল হৈ যাব। আৰু এয়া চাওক ঔটেঙা দিয়া দাইল, মানে থালিখন আজি বহুত বেছি ভাল লগা হৈছে। এয়া ভাত, সৰু মাছ, এইফালে চিকেন, এইফালে ভাতকেৰেলা, জিকা এনেকৈ এখন চব্জি আৰু এইফালে হৈছে কোমোৰা। কোমোৰাখিনিও পিছে সৰু মাছ দি বনোৱা হৈছে। তো আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ সকলোকে এৰিছোঁ।